হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম মাই চেনেল 55 ফেক্টৰী। আজি আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' এটা লৈ আগবাঢ়ি আহিছোঁ, পেপচি চেলেঞ্জ। এতিয়া আমাৰ লগত নতুন এটা মেম্বাৰ আছে। আজি আমাৰ দাদাই হয়, জয়ন্তীপুৰ চকৰ দাদাৰে দোকানতে আহিছোঁ। তাৰপৰা চেলেঞ্জ এটা কৰিম বুলি ভাবিলোঁ, হঠাৎ মনত পৰিল। পেপচি চেলেঞ্জত আমাৰ দাদাও থাকিব, আমাৰ লগত দাদাও থাকিব। তাৰপিছত চেলেঞ্জটো হ'ল, তাৰমানে আমি কেই ছেকেণ্ডত কোনি পেপচিটো খাব পাৰে, আপোনালোক দোহাই থাকিম। আমি আপোনালোকে চাব পাৰে আৰু এটা এটাকৈ আমি খাম। এটা এটাকৈ খাম। আৰু যোনে হাৰে পানিছমেণ্টটো হ'ব 1 গিলাচ পানীত 1 পেকেট জ্বালা গুড়া আমি মিক্স কৰি দিম। যোনে তাৰমানে হাৰে তাৰ পানিছমেণ্ট সেইটোৱে হ'ব। এতিয়া মই পেপচি লৈছোঁ। ফাৰ্ষ্ট মই আৰম্ভ কৰোঁ। টাইমটো ষ্টাৰ্ট কৰি দিওঁ। 1 2 3 বাহ, 14 ছেকেণ্ডত কমপ্লিট কৰি দিলা। 14 ন 15 ছেকেণ্ডত কমপ্লিট। 15 ছেকেণ্ড লাগিল মোৰ। হৰিদাৰ আমাৰ চেলেঞ্জ, দাদাই চেলেঞ্জ কৰিব। পেপচিটো ক'ত থৈছা? হৰিদা আপুনি জিকিব লাগিলে মোটামুটি 14 ছেকেণ্ডত কমপ্লিট কৰিব লাগিব। ঠিক আছে টাইমটো আমি ষ্টাৰ্ট কৰিলোঁ। 1 2 3 গো দেই। নোৱাৰো টাইম যে নোৱাৰো নেকি? ডাইৰেক্ট হাৰ মানি গ'ল। হৰিদা হাৰ মানি গ'ল ডাইৰেক্ট। তো মই আজি আৰম্ভটো কৰি দিওঁ। এতিয়া আমাৰ হৰিদাটো পানিছমেণ্টটো পাবহি, তথাপিও মই ট্ৰাই কৰি চাওঁ মোৰ কেই ছেকেণ্ড লাগে। দাদা কেই ছেকেণ্ড লাগিছিল? 17 ছেকেণ্ডত অলপমান খাইছে। অলপমান ন? সেইটো জুখি ল'ম বাৰু আমি পিছত। এইবাৰ মোৰ পালা। তুমি পেপচিটো লৈ লোৱাচোন। টাইমটো লোৱা, মই লৈ ল'ম বাৰু। 1 2 3 গো। বহুত পৰি গৈছে দেই, বহুত পৰি গৈছে। এনেকে নহ'ব, এনেকে নহ'ব, ৰখি নহ'ব। হাৰ মাৰিলি নেকি? হাৰ মানছি দিও। ৰাজাৰ পানিছমেণ্ট মোৰ নহয়, পানিছমেণ্ট হৰিদাৰে হ'ব। টাইম লাগিলে মই মোটামুটি 35 ছেকেণ্ড লাগিছে তোমাৰ ফিনিছ কৰাতে। জিতিলোঁ মই। এতিয়া আমি পানিছমেণ্টটো আৰম্ভ হ'ব। আমি পানী গিলাচ লৈছোঁ। হৰিদাই আৰম্ভ কৰিব। দাদাই আৰম্ভ হ'ব। পানী গিলাচ লৈছোঁ। এতিয়া জ্বালাৰ গুড়া লোৱা। জলকীয়া গুড়ি 1 পেকেট, নিশ্চয় দেখিছে আপোনালোকে। জলকীয়া গুড়ি 1 পেকেট। এইটো লওকচোন, মই জলকীয়া গুড়িটো কাটি দি দিওঁ। চিৰি দি দিওঁ। এতিয়া জলকীয়া গুড়ি দাদা কিমানমান দি দিম? 1 পেকেট গোটাই দিম নে অলপ দিম? দাদাৰ কাৰণে অলপ কম কৰি দিয়া। আমি হিলি তাৰমানে 1 পেকেট পুৰা খালো হয়। ফাৰ্ষ্ট টাইম আহিছে দাদা আমাৰ নতুন হাল হৈ যেতে দাদাক আমি কম কৰি দিম। পানিছমেণ্টটো ইমান নিদিম। আমি হিলি অলপমান জলকীয়া খালো হয়। অলপ জলকীয়া গুড়ি দি দিছোঁ, বেছি দিয়া নাই। পানীটো লৰাই দিছোঁ। দাদা আপুনি পানিছমেণ্টটো খাব পাৰে। ঠাণ্ডাৰ লগত জ্বালা নৰে নেকি ভাই? নৰে নেকি? যি নহওক, দাদাই বাৰু ফাৰ্ষ্ট আমাৰ আজি ভিডিঅ'ত আহিয়ে যে পানিছমেণ্ট আৰম্ভ হাৰি কেনে হ'লেও পানিছমেণ্টটো জিতিল, তাৰ কাৰণে থেংক ইউ, বহুত ধন্যবাদ। আৰু ভিডিঅ'টো হয়তো বেছি আপোনালোকে চাউণ্ড কোৱালিটি অলপ বেছি ভাল নাপাবও পাৰে, আৰু বাহিৰা মানুহৰ আৱাজ বহুত আহিছে, কাৰণ যিহেতু দোকানত আছোঁ ন, দোকানৰ ভিতৰত আছোঁ, মানুহ কাষ্টমাৰ বহুত আহি থাকে, সেইকাৰণে অলপ মাত বেলেগৰ মাত শুনিবও পাৰে, তাৰ কাৰণে আপোনালোকক ক্ষমা বিচাৰিছোঁ, বেয়া নাপাব। নতুন এটা ভিডিঅ'ত লগ পাম। আজিলৈকে বাই বাই।